Hello and welcome back to our channel Dr. Zinat Classes. Aru eitu classot ami bujiboloi chesta korim Pablo Nerudar kobita Keeping Quiet. So Pablo Neruda hetu hol kobi jonor pen name tekhete লিখা মেলা কৰোতে এই পাবলো নেৰুদা বুলি নামটো ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ অৰিজিনাল যেটো নাম হৈছে হেতু হৈছে নেফতালি ৰিকাৰ্ডো ৰেছ বসল্টো ঠিক আছে আৰু তেখেতে নোবেল প্ৰাইজ পাইছিল 1971 চনত 19 he was awarded the Nobel Prize in Literature in the year 1971 so আমাৰ ভাৰতবৰ্ষৰ পৰা কোনেনো লিটাৰেচাৰত নোবেল পাইছিল তোমালোকে জানা নেকি যদি জানা কমেন্ট বক্সত লিখিবা ভাৰতবৰ্ষৰ পৰা কোনে সাহিত্য নোবেল পাইছিল আৰু কিমান চনত পাইছিল ঠিক আছে সো তাৰ পিছত আমি আগবাঢ়িছো কিপিং কোৱাইটৰ যেটো কবিতাটো আছে হেতু কি হৈছে এই যে আমাৰ পাবলো নেৰুদাৰ লিখনিৰ বিষয়ে এটা লাইন কোৱা আছে যে তেওঁ যে লিখে সেই লিখনিবিলাক কেনেকুৱা তেওঁৰ কিছুমান ইমেজ ইউজ কৰে যিবিলাক হৈছে ইজিলি আন্ডাৰস্টুড তেওঁৰ ইমেজেস বিলাক ইজিলি আন্ডাৰস্টুড তেওঁ যিবিলাক ছবি কিবা তেওঁৰ লিখনি বিলাকত প্ৰকাশ কৰে সেই ইমেজেস বিলাক অতি সহজে বুজিব পাৰি কিন্তু সেই সহজ হল বুলি বস্তুখিনি যে সুন্দৰ নহয় হেতু কথা নহয় আৰু আমাৰ যে এই কবিতাটো কিপিং কোৱাইটৰ বিষয়ে এটা লাইন লিখা আছে হেতু হৈছে যে এই কবিতাটো কিহৰ বিষয়ে নেসেসিটি অফ quiet introspection and a feeling of mutual understanding among human beings মানে মনে কৰা যি আত্মসমালোচনা নিজৰ বিষয়ে কৰা সমালোচনা হেতুৰ বিষয়ে আৰু কিহৰ বিষয়ে a feeling of mutual understanding among human beings মানুহৰ মাজত যি পাৰস্পৰিক বুজাবুজিৰ ভাৱনা হেতুৰ বিষয়ে এইটো কবিতা পাবলো নেৰুদাই লিখিছে সো কবিতাটো কি আছে আমি এতিয়া পঢ়িম কবিতাটোত আছে এনেকুৱা now we will count to 12 and we will all keep still তেওঁ কি কৈছে তেওঁ এটা প্ৰপ'জেল দিছে যে আমি এতিয়া 12 লৈকে গন্তি কৰিম হিসাব কৰিম আৰু তাৰ পিছত কি হ'ব আমি সকলোৱে মনে থাকিম we will keep still আমি সকলোৱে মনে থাকিম for once on the face of earth let's not speak in any language let's stop for 1 second and not move our arms so much তেওঁ কি কৈছে যে মাত্ৰ এবাৰৰ কাৰণে আমি পৃথিৱীৰ বুকুত কি কৰিম কোনো এটা ভাষাতে কথা নাপাতো আমি 1 সেকেন্ডৰ কাৰণে ৰৈ দিম আৰু আমাৰ যে এই হাত যে চলি আছে আমি যে মানুহটো চলি আছো হেবিলাক আমি আমাৰ মুভমেন্ট বিলাক বন্ধ কৰিম আমি কথাও নাপাতো আৰু আমি আমাৰ যিবিলাক শাৰীৰিক মুভমেন্ট আছে যি আমি কাম কৰি আছো দৈনন্দিন যিবিলাক কাম কৰি আছো হেবিলাক কাম 1 সেকেন্ডৰ কাৰণে ৰৈ দিম বন্ধ কৰি দিম it will be an exotic moment without rush without engines we would all be together in a sudden strangeness so কি হ'ব এটো এটা exotic moment হ'ব exotic এটা পল হ'ব সেই পলটোত আমি কি হ'ব তাত একো দৌৰাদৌৰি না থাকিব একো তাত ইঞ্জিন চলি না থাকিব আৰু তাত কি হ'ব আমি সকলোৱে মিলি একেলগে থাকিম আৰু সেই সময়খিনি কেনেকুৱা হ'ব এই সময়খিনি হ'ব এক অপ্ৰত্যাশিত আশ্চৰ্যজনক পল সেই পলটোত সেই তেনেকুৱা এটা অৱস্থাত আহিবৰ কাৰণে আমাৰ স্পিকাৰে কি কৰিছে প্ৰস্তাৱ জনাইছে fishermen in the cold sea would not harm whales and the men gathering salt would look at his hard hands তেওঁ কি কৈছে এই যে যিবিলাক মাছমৰীয়া সাগৰত মাছ মাৰি আছে তেওঁলোকলে সেইটো মুহূৰ্তত কি কৰিব যে সাগৰত থকা যিবিলাক whales বিলাক আছে তিমি মাছ বিলাক আছে সেই মাছ বিলাকক তেখেতলোকে আঘাত নকৰিব সেইটো মুহূৰ্তত আৰু কি হ'ব যি সকল মানুহে কি কৰি আছে বালিৰ মাজৰ পৰা কি কৰি আছে নিমখ বিচাৰি আছে সেই সকল মানুহৰ হাত এক সময়ৰ কাৰণে হেতু পলৰ কাৰণে ৰৈ যাব আৰু তেখেতলোকৰ হাতত জোৰ নিদিব তেখেতসকলৰ হাত নচলাব তাৰ মানে তেখেতসকলে যি কাম কৰি আছিল হেতু কাম তেখেতলোকে অলপ সময়ৰ কাৰণে ৰখাই দিব those who prepare green wars with gas wars with fire victory with no survivors would put on clean clothes and walk about with their brothers in the shade doing nothing আৰু তেওঁ কি কৈছে কবিতাটো সোৱা
সাধাৰণৰ পৰা আৰম্ভ হৈ মানে স্পিকাৰে কৰ পৰা আৰম্ভ কৰিছে জাস্ট এটা প্ৰপ'জেল দিছে যেনিবা আমাকে প্ৰপ'জেল দিছে সেই প্ৰপ'জেলটো তেওঁ কি কৰি আছে ডাঙৰৰ পৰা ডাঙৰলৈকে লৈ গৈ আছে তেওঁ কি কৰিলে ফিচাৰমেনলৈকে লৈ গ'ল ফিচাৰমেনৰ পৰা যিসকলে নিমখ যোগাৰ কৰাৰ কাম কৰি আছে তেখেতসকলক লৈ গ'ল আৰু তাৰ পিছত কি হ'ল সেইটো অলপমান বেছি পলিটিকেল লেভেললৈকে লৈ গ'ল তেখেতে কি কৈছে যিসকল মানুহে যুদ্ধৰ যোগাৰ কৰে এনেকুৱা যুদ্ধ যিবিলাকক গ্ৰীণ ৱাৰ্ছ বুলি কয় মানে আজিকালিৰ যিবিলাক আধুনিক যুদ্ধবিলাক সেই যুদ্ধবিলাক যিসকলে কৰি আছে সেইসকলৰ কথা কৈছে তেখেত আৰু সেই যুদ্ধবিলাক কিহেদি কৰে ৱাৰ্ছ উইথ গেছৰ ব্যৱহাৰ কৰি যুদ্ধবিলাক কৰে তাৰপিছত ফায়াৰৰ ব্যৱহাৰ জুইৰ ব্যৱহাৰ কৰি যিবিলাক যুদ্ধ কৰে সেই যুদ্ধবিলাকত কিন্তু কি হয় যিটো পাৰ্টিয়ে হাৰি যায় তেখেতসকলেতো হাৰিয়ে যায় আৰু যিসকলে জিকেও সেইসকলেও কিন্তু জিকিব নোৱাৰে কাৰণ কি হয় সেই যুদ্ধৰ পিছত কোনেও বাচি নাথাকে লছ সকলোৰে হয় সো তেখেতসকলক কি কৈছে তেখেতসকলৰ সেই যুদ্ধৰ যিবিলাক যোদ্ধা আছে সেই যোদ্ধাসকলক সেইটো মুহূৰ্তৰ কাৰণে কি হ'ব ক্লিন কাপোৰ পিন্ধি ল'ব পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব আৰু তেখেতসকলে যাৰ বিৰুদ্ধে যুঁজি আছিল সেইসকলক তেখেতলোকৰ নিজৰ কি কয় ভাতৃৰ দৰে একেলগে সাত কি কৰিব ঘূৰি ফুৰিব একেলগে খোজকাঢ়ি ফুৰিব সেইটো মুহূৰ্ত কেনেকুৱা হ'ব য'ত দুটা পাৰ্টি যিসকলে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল ভয়ংকৰ যুদ্ধ কৰি আছিল তেখেতসকলে কি হ'ব একেলগে আহিব আৰু একেলগে খোজ কাঢ়িব আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব তেওঁলোকে তাৰপিছত কি আছে what I want should not be confused with total inactivity so তেখেতে স্পষ্ট কৰি দিব বিচাৰিছে যে তেখেতে মৃত্যু কিন্তু বিচৰা নাই টোটাল ইনএক্টিভিটি বিচৰা নাই তেখেতে কি কৈছে জীৱনৰ বিষয়ে ঠিক আছে সো তেখেতে আৰু কি বিচাৰিছে যে তেখেতে মৃত্যুৰ লগত যি আমাৰ সম্পৰ্ক মৃত্যুৰ লগত যি ডিল সেইটো তেখেতে নহব বুলি সেইটো কৰিব নালাগে বুলি কৈছে আৰু কি কৈছে যদি আমি এক পলৰ কাৰণে আমাৰ জীৱনটো চলাই যোৱাৰ যি ব্যস্ততা সেইখিনিৰ পৰা যদি আঁতৰি থাকিব পাৰো সেইটোৱে হয়তো কি কৰিব এক পলৰ কাৰণে ইন্টাৰাপ্ট কৰিব কি ইন্টাৰাপ্ট কৰিব যে এই যে আমাৰ জীৱনটো যে চলাই গৈছো আৰু জীৱনটো কি হৈছে কি চলি আছে কি চলি নাই কিহৰ কাৰণে আমি জীৱনটো চলাই গৈছো সেই কথাখিনি যে বুজি নোপোৱাৰ যি দুখ সেই দুখৰ পৰা আমাক এক পলৰ কাৰণে আঁতৰাই ৰাখিব আৰু হেতুৱে কি হ'ব এটা ষ্ট্ৰেঞ্জ কি হ'ব sudden strangeness এটা আনিব বুলি তেখেতে আগতে কৈ থৈছে perhaps the earth can teach us as when everything seems dead and later proves to be alive আৰু তেখেতে কি কৈছে হয়তো পৃথিৱীয়ে আমাক শিকাব পাৰে যেনেকে কি হয় কেতিয়াবা সব বস্তু একেবাৰে মৃত্যু হোৱা নিচিনা অনুভৱ হয় আৰু পিছত কি হয় আমি বুজি উঠো যে হেতু একচুয়ালি মৃত হোৱা নাই হেতু জীবিত হৈ আছে সেই বস্তুটো হয়তো আমাক পৃথিৱীয়ে শিকাব পাৰিব নাও I'll count up to 12 and you keep quiet and I will go আৰু তেখেতে আকৌ প্ৰপ'জ কৰিছে যে এতিয়া মই 12 লৈকে গন্তি কৰিম আৰু তোমালোকে কি কৰিবা মনে মনে থাকিবা আৰু মই কি হ'ব মই গুছি যাম এটো কি কৈছে এটা জীৱনক বুজি নোপোৱাৰ সেই জীৱনত আমি যে জীৱনত প্ৰতিদিনে দৌৰা দৌৰি কৰি আছো বিভিন্ন কাম কৰি আছো কিছুমান এনেকুৱাও কাম কৰি আছো যেটো আমি বুজিবই পৰা নাই যে কিয় কৰি আছো সেইবিলাক কামৰ পৰা কি কৈছে কবিয়ে বা স্পিকাৰে আমাক তাৰ পৰা আঁতৰি থাকি অলপ সময়ৰ কাৰণে মনে মনে থাকি গোটেই পৃথিৱীখনকে অলপ সময়ৰ কাৰণে মনে মনে থাকি নিজকে আত্মসমালোচনা কৰিবৰ কাৰণে তেখেতে কি কৰিছে প্ৰপ'জ কৰিছে এই যে ইয়াত আছিল কি নেসেসিটি অফ কোৱাইট ইন্ট্ৰস্পেকশন হে নিজকে মনে মনে কৰা আত্মসমালোচনাৰ বিষয়ে এই কবিতাটোত আছে আৰু কি আছে a feeling of mutual understanding among human beings সেই যে কথাটো কৈছে এটা স্ট্যান্ডাৰ্ড যে আছে যে যি সকলে গ্ৰীণ ৱাৰ্ছ প্লেন কৰে যি সকলে জুইৰ হৈতে কি কৰে যুদ্ধ কৰে বা গেছৰ হৈতে যুদ্ধ কৰে গেছ লৈ যুদ্ধ কৰে সেইবিলাক কি হয় মানুহবিলাকৰ মাজত সেই সকল মানুহৰ মাজত কি হ'ব লাগে এটা মিউচুৱেল আন্ডাৰষ্টেণ্ডিং হ'ব লাগে তেওঁলোকৰ মাজত পাৰস্পৰিক বুজাবুজি হ'ব লাগে সেই প্ৰতিপক্ষৰ মানুহবিলাক একেলগে আহিব লাগে তেওঁলোকে ধুনিয়াকে থাকিব লাগে ক্লিন ক্লথ পিন্ধিব কৈছে তাৰ মানে তেওঁলোকক নিজকে পৰিষ্কাৰ হ'ব কৈছে তেখেতসকলৰ যি গ্ৰীড আছে যি
কিবা আছে ভয় আছে যি আছে তেখেতসকলৰ মনত যি আছে সেই গোটেইখিনি ক্লিন কৰি গোটেই পৃথিৱীৰ মানুহক তেখেতে একেলগে আহিবৰ কাৰণে আহ্বান জনাইছে সো এইখিনি আছিল কবিতাটোৰ মোটামুটিভাৱে মূল কথা সো চাই থাকিব আমাৰ চেনেলটো আৰু নেক্সট ভিডিঅ'বিলাকত আমি বাকি সিলেবাসটো কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম থেংক ইউ